কাপোৰযোৰ কিনি থবা কবি নহং যা বিয়া কাণতযোৰ ঘৰে থবা কবি নহং যা বিয়া গডৰেজটো কিনি থবা যদি বিয়াই নহওক কাপোৰ কিনি থওঁ বিয়া নহং গডৰেজটো কিনি দি এইটো কিহৰ নাটক অ কোন আপি বিয়া হবা ইচ্ছা নাই ঐ আবে বিয়া হোৱাৰ কথা কলি এনে মনতে মুখতে কয় বিয়া নহং কিন্তু মনতে হাত জাপ মাৰে অ আৰু বিয়া বুলি ভাই বুলবা নাই কত ৰকমৰ গীত লুগৈ হয় না হয়তো বৰষুণ কৰা ঠিক এ বিয়াৰ ভাই বৰষুণ কৰা দেই বৰষুণ কৰা দিব বিয়াৰ গীত তাকেতো ও ভাই দুই এটা বুজি নাপাওঁ গান লুগৈ হে বুজি নাপাওঁ গানৰো কিবা বুজি নাপাওঁ গান আছে যদি আছে কিবা এটা গান মাৰ আইসকলেও শুনিব বুজি পাবে মানে প্ৰভুসকলেও শুনিব যে বুজি পালিহে তো চাই ভাল লাগে ও তাৰমানে তুমি কথা বুজিছা বুজি নাপাওঁ গান না বুজি নাপাওঁ গান তাকেতো আমাৰে 2 নম্বৰটো গাইছিল হে বুজি নাপাওঁ গান তোমাৰ 2 নম্বৰ আও ইতায়ো কথা কৈছি গান গাব যে এনে কই কি কৰে এই কাম নেতাৰ কথা মতে পৰমাই মুনিক ভজাৰ কাৰণে যায় কেনেৰা কয় কি পুতৰ মালা পদ্মাৱতী অহা বুলি অন্তৰে জানিলা পদ্মাৱতী অহা বুলি অন্তৰে জানে ইমান ধুনীয়া
সেইফালে কি বা কইলা নৃত্যৰ সামান্য জ্ঞান নাই এইবোৰ শুনিছ নিশ্চয় মুঠেও জ্ঞান নাই মানে মোৰ নৃত্যৰ জ্ঞান নাই নৃত্যৰ মুঠেও তোমাৰ জ্ঞান নাই হয় নেকি তুমি কি নৃত্য দেখান এটি এটা নাম থকা নৃত্য হয় নেকি নাম আছে এটি নৃত্য বেশ কি নাম ফিজিক্যাল ফিটনেস ড্যান্স ফিজিক্যাল ফিটনেস ড্যান্স আপনি বাপ এই পূজার তাহলে ভিডিওটো ভালকে কৰি দিছে নাই ভালে বহিল তাই দেখা পাই পুৰা এনে ধৰি থাক বহিল মানে তালে তালে ফেলে যাও এটা নৃত্য আমি আবিষ্কার কৰা নৃত্য ভালকে বহিল নিজে নিজে আবিষ্কার হয়তো তোমাৰ কাৰণে নিশ্চয় ভাল তোমাৰ দেহাটো হৰব এইকাৰণে কৈছো ফিজিক্যাল ফিটনেস ড্যান্স 10 কেজি ওজন এনে কই যেতিয়া নেকি এই নেতা কি কৰে পদ্মাৰ কথা মতে বিয়া ভাই সুন্দৰ কৰি ছোৱালী এজনী চাচোন সুন্দৰ এটা সাজপাৰ পিন্ধে লৈছি পিন্ধে লৈ ফুলৰ মালা এডাল এই নেতাৰ হাতত দিছি দিয়াৰ পাছত নেতাই লাজতে এক খোজ আগবাৰে দিয়ে আৰু পাঁচ আৰু দুই খোজ পাউছই কাৰণ এক খোজ আগবাৰে দিয়ে দুই খোজ পাউছই তাই হৈছে নকল পদ্মা মনত এটা ভয় আছে কিজানি তাই চিনি পাই পাছৰ পৰা এটাই গান আকাৰে লুকে দিছে কেনাৰ এখন গানৰ মধ্যে গেলিয়া হেৰো বাইবেৰ বেটি ও স্বামীৰ শ্ৰদ্ধা কবিৰ কি হো সেইলে মানে সেইলে লুকেছি তাকেতো দূৰৰ পৰা লক্ষ্য কৰে এটা মুনি বাপৰে বাপ কি ঠৌগা মুনি ইমান সুন্দৰ মুনি তাৰ মুনিজনক দেখা পাই এই বাপৰে বাপ শইকীয়াক বিলাকে হাবিলাস কৰবা ধৰছি যে মুনি নেতাৰ লগত চলে যত সখী মুনিক দেখি হাবিলাস কৰে জনে জন হবাই চাউৱে ইমান সুন্দৰ মুনিটো নেতাৰে কপাল ভাল আৰু আচলতে ভাল তাইৰে কপাল ভাল যেনিৰ কপালটো বিৰাট ভাল বাপৰে বাপ তাই মুনি চাওচোন মুনি ৰূপে চাবি নাকে চাবি নাটাৰ চকুৰে চাবি নাটাৰ ওঠে চাবি গলে চাবি হাতে চাবি বুকুৱে চাবি পেটে চাবি নাটাৰ হেয়ে চাবি গোটে দেহাটো কৈ আছে গোটে মাহ কৈ ফুৰব নেকি কেৱল সহজটো দেও লৈছি নাটাৰ এতিয়া মই বন্যে থাকো ৰিহাৰ্চেল দিহে আনছি মুনি দেখা পাই যেতিয়া নেকি গোটেই কেইজনে হাবিলাস কৰি থাকি নেতাই বোলে আহোঁ যেনে লুগৈছি এতিয়া মোৰ আগত যায় বাকী কাটে যদি মালা দেই মোৰ এনে গেল নেতাই অলপমান গোটেই অলপ চচৰে গেছি মুনিৰ গলে মালা দিলে প্ৰণাম জনাই পদ্মাৱতী অহা বুলি অন্তৰে জানাই এই প্ৰণাম কৰি মুনিৰ গলত সুন্দৰ ভাৱে মালা ধাৰ পিন্ধে দিছে দি এটা ভৰিত ধৰি যেতিয়া নেকি সেৱা কৰিছে লোকলকে স্বৰ্গত বিদ্যা ধৰি হেনো ভাবি আনন্দে ৰহিলা মুনি নেতাৰ লগত এনে কৈ চোৱাচোন নেতাই গেল না পদ্মাই গেল মুনি ধ্যান কৰি চোৱাৰ সময় নহল সুন্দৰ ভাৱে দুয়োজনে সংসাৰ কৰি থাকিল থাকাৰ পিছত থাকাৰ পাছত এতিয়া একদিন কি হয় চোৱাচোন পুনৰ কি হয় এনে কৈ পুনৰ চোৱাচোন দেখা দৈবে কিলে খিলা মোৰে দৈবে কিলে খিলা কত দিনৰ পৰে স্বামী নাই মুনি সংগ্ৰামে
এই মতে দেখা মনি ৰহে কত দিন এনেকৈ মুনিৰ লগত নেতা থাকিল আৰু মুনিও পদ্মাৰ লগত সংহাৰ কৰি থকা বুলি সেই নেতাৰ লগতে সংহাৰ কৰি থাকিল চোৱাচোন কতদিন গুচি গ'ল গৰ্ভৱতী হইলা পুত্ৰ প্ৰসবিলা চোৱাচোন মুনিৰ ঔৰসত নেতাৰ গৰ্ভত সুন্দৰ এজন ল'ৰাৰ জন্ম হ'ল ল'ৰা জন্ম হোৱাৰ লগে লগে কান্দা আৰম্ভ কৰিছিল ভূমিষ্ঠ হোৱাৰ লগে লগে কেন তুমি কেনেকে কান্দে মই জানো যে সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে কান্দে দুটা এটা আছে শাস্ত্ৰৰ মত এটা শাস্ত্ৰৰ এটা আছে বিজ্ঞানৰ মত এটা বৈজ্ঞানিক মত শাস্ত্ৰৰ মত শাস্ত্ৰৰ মতটো কেনেকুৱা জানা কেনেকুৱা যেতিয়া নেকি সন্তানটি মাতৃৰ গৰ্ভৰ ভিতৰত থাকে এই গৰ্ভত থকা অৱস্থাত চোৱাচোন এক মন এক চিন্তা ভগৱানৰ নাম স্মৰণ কৰি থাকে যেতিয়া নেকি ভগৱানক স্তুতি কৰি থাকিল হে প্ৰভু তুমি এই পৃথিৱীত জন্ম দিয়া মই তোমাৰ এটা ভকত হ'ম সেৱক হ'ম এইবুলি দহমাহ 10 দিন যোৱাৰ পিছত যেতিয়া নেকি সন্তানটি প্ৰৱেশ কৰে ভূমিষ্ঠ হোৱাৰ লগে লগে মায়া আহি এই সুজ্ঞানখিনি কাঢ়ি লৈ গুচি যায় যেতিয়া নেকি কাঢ়ি লৈ গুচি গ'ল তেতিয়া সন্তানটি কি বুলি কান্দে জানা যেতিয়া নেকি সন্তানটি মাতৃৰ গৰ্ভত থাকে তেতিয়া এটা নিয়ন্ত্ৰিত হিতাপত থাকে যেতিয়া নেকি সন্তানটি ভূমিষ্ঠ হয় পৃথিৱীৰ এই বায়ু বতাহখিনি গাত লাগে বায়ুমণ্ডলৰ শীত বাখিনি গাত লাগি ঠাণ্ডা লাগে কি মই জানা ক'ত কি আছে জাপি দি মোক কহা কি আছে জাপি দি মোক কহা সন্তান জন্ম হোৱাৰ পাছত ঠাণ্ডাৰো ভাগ আছে ভাগ আছে জন্ম হয় সন্তান এই জন্মিয়ে কি ক'ব জানা না Nuru harus bikin sih mau. মালচা বাইক কহা